Hi, hello, namaskar, and welcome to my YouTube channel, Kabish Vlog. So, আমি যাই আছোঁ এতিয়া নগাঁও টাউনৰ ক্লক টাৱাৰত। এইফালে মোৰ ফ্ৰেণ্ড আছে লগত দুজন, কলেজৰ ফ্ৰেণ্ড হয়। হাই এটা কৰি দিয়া তুমি। মানে মোৰ নগাঁৱত থকা দুই মাহৰ বেছি হ'ল যদিও মানে নগাঁও টাউনৰ ক্লক টাৱাৰলৈকে কোনোদিন অহা নাছিলোঁ। তো আজি ক্লক টাৱাৰলৈকে যাওঁ বুলি এনেকৈ ফ্ৰেণ্ডজনে লগ ধৰিলে, এনেকৈ ক্লক টাৱাৰলৈকে আহিলোঁ আজি। ৰাস্তাটো ভালকৈ ইমান চিনি নাপাওঁ, গুগল মেপত চাই আহিলোঁ। গুগল মেপে যিটো ৰাস্তা দেখাইছিলে সেইটো ৰাস্তা আমি ফ'ল' নকৰিলোঁ, বেলেগ এটা ফ'ল' কৰি আহিলোঁ। পামহি আৰু বেছি নাই, 200 মিটাৰমান আছে। 200 মিটাৰ যাওঁতে আৰু খোজকাঢ়ি 3 মিনিটমান লাগিব আৰু। মানে যিহেতু আজি কলেজো বন্ধ হয়, 4th Saturday, তাৰ বাবে ৰুমতো থাকিব সময় লাগিলে। এনেকৈ ফ্ৰেণ্ডজনে লগ ধৰিলে, ব'লা আজি ক্লক টাৱাৰলৈকে যাওঁ। তেনেকৈ আৰু ওলাই আহিলোঁ অলপ। এই ক্লক টাৱাৰটোত টাইম কেইটা বাজিছে এইটো কৈ থাকে। 4টা বাজিলে 4টা বুলি কয়, 5টা বাজিলে 5টা বুলি কয়। এতিয়া টাইমটো কৈ থাকে, মাত্ৰ অলপ আগতে ক'লে 4টা বাজিছিলে, 4টা বজা বুলি কৈ দিলে। মানে মই এইটো কথা গম পোৱা নাছিলোঁ, এতিয়া অলপ আগতে চাউণ্ডটো শুনি কেনে এনেকৈ গম পালোঁ। এইফালে এওঁলোকে ফটোশ্বুট কৰি আছে। ফাইনেলি আমি এতিয়া ক্লক টাৱাৰৰ পৰা আহি গ'লোঁ, পিছফালে ক্লক টাৱাৰ এৰি থৈ আহিলোঁ। এতিয়া আমি নগাঁও কলেজৰ ওচৰত আছোঁ। আজি কলেজখন মানে এদিনো দেখা নাই, নগাঁও কলেজখন। আজি কলেজখন চাই যাওঁ বুলি ভাবিলোঁ। এতিয়া কলেজৰ ভিতৰলৈকে অলপ যাওঁ। যেতিয়া আমি ক্লক টাৱাৰখন পাৰ হৈ আহিলোঁ, ক্লক টাৱাৰখন পাৰ হৈ এতিয়া আমি ৰুমলৈকে যাই আছোঁ। আহোঁতে বেলেগ ৰাস্তাৰে আহিছিলোঁ, এতিয়া যাওঁতে বেলেগ ৰাস্তাৰে আহিলোঁ। মানে কি হ'ল, নগাঁও কলেজৰ ভিতৰত গৈছিলোঁ, কিন্তু মানে কলেজৰ ভিতৰত ভিডিঅ' কৰিব নিদিলে। এতিয়া আমি আহিছিলোঁ নগাঁও ষ্টেডিয়ামৰ ফালে আহি আছোঁ।
পানীগা চাৰিআলি পালোহি লগকেইজন বেলেগ চাইডে থাকে মই বেলেগ চাইডে যাব এতিয়া লগকেইজন ৰুমত যাব ইফালে মই ইফালে ৰুমত গুচি যাওঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো এইখিনিয়েই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই